everyone, Nancy আৰু মমৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এজনী নেন্সি আৰু মই আজি সোনকালে উঠিলোঁ আৰু এতিয়া ৰাতিপুৱা সময় হৈ আছে। নেন্সিয়ে গাখীৰ একাপ খালে, মই চাহ খালোঁ। এতিয়া আমি দুইজনীয়ে বহি আছোঁ। নেন্সি গাটো ভাল নাছিলে বাৰু, আজি দুদিনমানৰ পৰাহে তাই খোৱা বোৱা কৰিছে। কাৰণ আমাৰ নেন্সিও হেণ্ড ফুট মাউথ ডিজিজ হৈছিল। প্ৰথমে আমি ভাবিছিলোঁ যে এয়া বসন্ত ৰোগ, কিন্তু বসন্ত নহয়, সেয়া আছিলে হেণ্ড ফুট মাউথ ডিজিজ। আমি ডক্টৰ তাত নিয়াৰ পাছতহে গম পালোঁ। আৰু এতিয়া নেন্সিয়ে অলপ অলপ খায় বাৰু। তেতিয়া দেখিছে নহয় তাইৰ চেহেৰাটো। হেল্ল' কৈ দিয়া। অঁ, এইখিনিত হৈছিলে। তুমি খাব পাৰিছিলানে তেতিয়া? নাই পৰা, হয় নাই? এতিয়া বহুত গৰমৰ দিন আৰু এইটো সময়ত প্ৰায়ে ল'ৰা ছোৱালীৰ বসন্ত ৰোগ দেখা যায়। আৰু সেইটো কাৰণে আমি নেন্সিৰ প্ৰথমে গুটি হৈছিলে, সেইকাৰণে আমি ভাবিছিলোঁ বসন্ত ৰোগ। আৰু ঘৰৰ মানুহে সেইটো কাৰণে আমি বসন্ত ৰোগৰ যিখিনি নিয়ম মানিব লাগে সেইখিনি আমি মানিছিলোঁ। 3 দিন আমি মাছ মাংস খোৱা নাছিলোঁ আৰু ভোক পৰ্যন্ত দিছিলোঁ। দি কৰি যেতিয়া নেন্সিৰ ভিতৰলৈকেও হৈ গৈছিলে, সচৰাচৰ হেণ্ড ফুট মাউথ ডিজিজৰ মুখৰ ভিতৰতো হয় গুটি, যাৰ জৰিয়তে তেওঁলোকে খাবলৈ নোৱাৰে। আৰু আমাৰ নেন্সিও একো খাব পৰা নাছিলে 3 দিন নহয় 5 দিন একো খাব পৰা নাছিলে। পাস্তা খাবা দিম দেই। তাৰপিছত যেতিয়া তাই খাব পৰা নাছিলে, আমাৰ বহুত বেয়া লাগিছিলে। সেইটো কাৰণে আমি ডক্টৰ তালৈ লৈ গৈছিলোঁ। আৰু ডক্টৰে চাই পেলাই প্ৰথমে কৈছিল যে এয়া বসন্ত ৰোগ নহয়, এয়া হেণ্ড ফুট মাউথ ডিজিজ হয়। আৰু হেণ্ড ফুট মাউথ ডিজিজ এটা ল'ৰা ছোৱালীৰ পৰা আন এটা ল'ৰা ছোৱালী স্পৰ্শ কৰিলে, হাঁচিয়ালে বা হাত মিলালে, সেইবোৰ পুতলাসমূহ যদি চুই পেলাই খেলে, তেনেকৈ বিয়পে। হয়তো আমাৰ নেন্সি গাটো তেনেকৈয়ে বিয়পিছিলে, আমি গম নাপালোঁ। সেই 5 দিন সময় নেন্সি একো খাব পৰা নাছিলে, কেৱল পনীয়া বস্তু খাইছিলে। আৰু আমি পৰাপক্ষত তাইক ORS, নাৰিকলৰ পানী, জুচ এনেদৰে খুৱাইছিলোঁ। কাৰণ তাই মোৰ গাখীৰো খাব পৰা নাছিলে। সেইটো কাৰণে আমি বহুত দুখ পাইছিলোঁ। আৰু ডক্টৰে ঔষধ পাতি দিছিলে। আৰু সেই 5 দিন বহুত কষ্টত থকাৰ পিছত ভাল হ'ল নেন্সি, আৰু এতিয়া খাব পাৰে। এয়া মুখখন দেখিছে নহয়, বহুত ক্ষীণাই গ'লগৈ। আৰু এই বেমাৰটো ল'ৰা ছোৱালী শিশুসকলৰ গাতহে হয়, 5 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ গাতহে হয়। আৰু আমাৰ নেন্সিৰো 5 বছৰ হোৱা নাই, কাৰণ এওঁলোকৰ ইমিউনিটি বহুত দুৰ্বল হয়। সেইটো কাৰণে ডাঙৰ ল'ৰা ছোৱালীতকৈ ইমিউনিটিটো দুৰ্বল হৈ থাকে। সেইটো কাৰণে এওঁলোকৰ গাত সোনকালে বিয়পে। আৰু সৰু সৰু গুটি ৰঙাকৈ প্ৰথমে উঠে। সেইকাৰণে ভাবিলোঁ কি, মই যেনেকৈ ভাবিছিলোঁ যে বসন্ত ওলাইছে, তেওঁলোকে আৰু কিছুমান মাক বাপেকৰো এইখিনি হয়তো কষ্ট পাব পাৰে, জানিব যে ডক্টৰৰ ওচৰলৈ সোনকালে লৈ গ'লে ভাল হ'ব। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো মই ধৰি আছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকক সকলোকে ভিডিঅ' আকাৰে জনাই দিওঁ। কাৰণ যিসকলে মাক বাপেকে এইখিনি কষ্ট পাবলগীয়া নহয়, যিখিনি আমি পাইছোঁ। আৰু যাতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীখিনি আগতীয়াকৈ সাৱধানে ৰাখিবলৈ পাৰে, বা তেনেকুৱা ধৰণৰ কিবা দেখিলে যাতে ডক্টৰৰ পৰামৰ্শ লয়। আৰু তেনেকুৱা অৱস্থাত আপোনালোকে যাতে ল'ৰা ছোৱালীক বেছিকৈ খাবলৈ জোৰ নকৰি পনীয়া আহাৰসমূহ দি থাকে। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই কৈ দিয়া।